নমস্কাৰ বন্ধুসকল মোৰ এটা নতুন ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এই ৰেচিপিটো হৈছে কৰী পকৰা। এইটো একচুৱেলি পাঞ্জাৱৰ ৰেচিপি হয়। ইয়াত লাচি নাইবা দৈ দি পেলাই বনায়, খুব ধুনীয়া হয় খাবলৈ। টেঙা আৰু জ্বলাৰ সোৱাদ পোৱা যায়। আপোনালোকে নিশ্চয় ট্ৰাই কৰিবচোন, আপোনালোকৰ ভাল লাগিব ৰেচিপিটো। আৰু বৰ্তমান আপোনালোকে ঘৰতে থাকক, সুস্থ থাকক। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকল নতুন। ধন্যবাদ। কৰী পকৰা বনাবৰ কাৰণে মই পকৰি বনাবলৈ এয়া বেচন লৈ লৈছোঁ। ইয়াত এবাটিতকৈ অলপ কম বেচন আছে। আৰু এয়া মই পিঁয়াজ আৰু জলকীয়া এটা কুটি লৈছোঁ। জ্বলা আপোনালোকে প্ৰয়োজন অনুসৰি দিব পাৰে। ইয়াত মই জলকীয়া আৰু পিঁয়াজ দি দিলোঁ। এয়া অকণমান মই খোৱা ছ'ডা দিম, অকণমান জাক পিঞ্চিত। এয়া মই ইয়াত এতিয়া দিম হালধি, নিমখ, অকণমান ৰঙা জলকীয়া পাউডাৰ। এতিয়া মই এইখিনি পানীৰ সৈতে মিক্স কৰি ল'ম। এতিয়া মই পানীৰ সৈতে মিক্স কৰি লওঁ। এয়া মই পকৰিখিনি ঘোলটো বনাই ল'লোঁ। এতিয়া মই পকৰি ভাজিম। এতিয়া মোক কৰীৰ কাৰণে বেটাৰটো ৰেডি কৰি লওঁ। কৰী বনাবৰ কাৰণে মই আধা লিটাৰ লাচি লৈ লৈছোঁ। লাচি আধা লিটাৰ পেকেট এটা লৈ লৈছোঁ। এয়া মই ইয়াত এচামুচ বেচন আৰু ইয়াত 2 চামুচ বেচন দিলোঁ। মই ইয়াত আধা চামুচ নিমখ, আধা চামুচ হালধি, ইয়াত অকণমান জলকীয়া গুড়ি। এতিয়া মিশ্ৰণখিনি ভালকৈ ফেটিব লাগিব। পকৰি বনাবৰ বাবে এখন কেৰাহী মই গৰম কৰি লৈছোঁ। আৰু তাত মই ৰিফাইন তেল দি দিম। তেল গৰম হৈছে। এতিয়া মই এটা এটাকৈ পকৰি দি দিছোঁ। দেখিলে ইমান ধুনীয়াকৈ ফুলি গৈছে পকৰিটো ছ'ডা দিয়াৰ কাৰণে। এতিয়া মই পকৰিখিনি বনাই ল'লোঁ। এতিয়া মই কৰীখিনি বনাম। কৰী বনাবৰ কাৰণে মই এতিয়া পতিলা গৰম কৰিছোঁ। তাত মই 2 টেবুল স্পুনমান তেল দিম। তেল এতিয়া গৰম হৈছে। এতিয়া ইয়াতে মই 2টা শুকান জলকীয়া দি দিম। দিলোঁ। ইয়াত মই এতিয়া জিৰা দিম। আৰু আধা চামুচ ৰাই দি দিলোঁ।
এয়া ৰাই ফুটিবলৈ লৈছে আৰু ইফালে জিৰাও ক'লা হৈছে। এতিয়া ইয়াত মই গুলি ৰখা গুলখিনি দি দিম। এতিয়া উতল অহালৈকে মই এয়া লৰাই থাকিম। আপোনালোকে প্ৰয়োজন অনুসৰি পানী মিহলাব পাৰে ইয়াত। উতলিছে, এনেকৈ এয়া উতলি থাকিবলৈ দিব লাগিব কমচে কম 10ৰ পৰা 15 মিনিট। আৰু এয়া উতলি উতলি পূৰা গাঢ় হৈ যাব আৰু ইয়াত অলপ পানী দিব লাগিব। এয়া মই ইয়াত 1 কাপ পানী দি দিলোঁ। আপোনালোকে যদি ডাঠ খাই পানী কম দিব আৰু যদি পাতলকৈ খাব বিচাৰে তেনেহ'লে পানী অকণমান বেছিকৈ দিব। এয়া উতলি প্ৰায় 10 মিনিট হৈ গৈছে। এতিয়া মই ইয়াত পকৰাখিনি দিলোঁ। পকৰাখিনি দি মই ইয়াত আৰু 2 মিনিটমান ৰখিম আৰু মই বন্ধ কৰি থৈ দিম গেছ।